নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে মোবাইল ফ্ৰেম ভিডিও এডিটিং মানে এটা স্ক্ৰীন ৰেকৰ্ড ভিডিও আপুনি মোবাইল ফ্ৰেমৰ ভিতৰত মানে লগাই পেলাই আপুনি কেনেকৈ ভিডিওটো প্ৰস্তুত কৰিব এক্সাম্পল হিচাপে মই আপোনালোকক দেখাই দিছো এনে ধৰণৰ ভিডিও আপোনালোকে কেনেকৈ বনাব মই ভিডিওছত গলো ভিডিওছত যোৱাৰ পিছত মই দেখাই দিছো আপোনালোকক এক্সাম্পল হিচাপে এনে ধৰে তো দেখিবলৈ পাইছে ইয়াত এটো স্ক্ৰীন ৰেকৰ্ড ভিডিও আছিল কিন্তু এটো স্ক্ৰীন ৰেকৰ্ড ভিডিওটো মই মোবাইল ফ্ৰেমৰ ভিতৰত এড কৰিলো তো এটা দেখিবলৈ পাই মই এবাৰ প্লে কৰি দেখাইছো নমস্কাৰ বন্ধু বান্ধৱীসকল আপুনি কনভাৰ্ট কৰিব পাৰিব মানে পৰিৱৰ্তন 1000 তো এনেকৈ আপোনালোকে স্ক্ৰীন ৰেকৰ্ড ভিডিও এটা কৰিব পাৰিব স্ক্ৰীন ৰেকৰ্ড ভিডিওটো কৰি পেলাই আপুনি ডাইৰেক্ট এনেকৈ মোবাইল ফ্ৰেমৰ ভিতৰত মানে এডিটিং কৰিব পাৰিব তো হেকাৰণে মই কৈছো হাউ টু এড মোবাইল স্ক্ৰীন ফ্ৰেম ইন ইউটিউব ভিডিওস তো আহক বন্ধুসকল ইয়াৰ কাৰণে আমি যাব লাগিব প্ৰথমতে আমি এটা স্ক্ৰীন ৰেকৰ্ড আপোনালোকে যোনটো ভিডিও কৰিছিলে সেই ভিডিওটো আপুনি লৈ ল'ব ঠিক আছে তো প্ৰথম আপুনি VN এপছটো প্ৰেছ কৰক বা আপুনি যেটো এডিটৰ এপছ ইউজ কৰে হেটোত প্ৰেছ কৰক প্ৰেছ কৰাৰ পিছত তলৰ ফালে থকা প্লাস আইকনটোত প্ৰেছ কৰিব প্লাস আইকনটোত প্ৰেছ কৰাৰ পিছত নিউ প্ৰজেক্টত প্ৰেছ কৰিব এ দেখিবলৈ পাইছে নিউ প্ৰজেক্ট আপুনি নিউ প্ৰজেক্টত প্ৰেছ কৰক নিউ প্ৰজেক্টত প্ৰেছ কৰাৰ পিছত যোনটো ভিডিও আপোনাৰ আছিল স্ক্ৰীন ৰেকৰ্ড ভিডিও হেটো আপুনি চয়েস কৰি লওক সিলেক্ট কৰি লওক মই এটো ভিডিও লৈ লৈছো 9 মিনিট 6 সেকেন্ডৰ এটা ভিডিও বনাইছিলো স্ক্ৰীন ৰেকৰ্ড কৰি পেলাই দেখিছে তো এটো মই ইয়াতে প্ৰেছ কৰি দিম প্ৰেছ কৰিলো প্ৰেছ কৰাৰ পিছত তলৰ ফালে থকা নেক্সট অপচনটোত মই প্ৰেছ কৰি দিলো নেক্সট অপচনত প্ৰেছ কৰাৰ পিছত ইয়াত দেখিবলৈ পাইছে এটা ব্ল্যাক তো এনে ধৰণে ভিডিও বনালে মানে একেবাৰে দেখিবলৈ বেয়া ইয়াত এটা একো মানে হোৱনি লগা নাই তো এটো আমি এটা কৰিব পাৰিম কি এটো কৰিবৰ কাৰণে প্ৰথম আপুনি কৰিব লাগিব কি মই জাস্ট দেখাবৰ কাৰণে আপোনাক VN-ত আহিব দিছিলো প্ৰথম আপুনি কৰিব লাগিব ইমেজ সাৰ্চ যোনটো এটা এপছ আছে গুগলৰ মানে গুগল প্লে ষ্টৰ পাই যাব আপুনি ইমেজ ডাউনলোডাৰ এপছ বা ইমেজ সাৰ্চ এপছ বুলি মাৰিলে আহি যাব তো এই এনেকুৱা ধৰণৰ এপছটো আপুনি ডাউনলোড কৰি ল'ব মানে যিকোনো ধৰণৰ ইমেজ সাৰ্চ কৰিলে আহি যাব তাৰ পিছত সাৰ্চ বাৰত আপুনি লিখক PNG ফোন ফ্ৰেম PNG ফোন ফ্ৰেম ইয়াত ওলাই আছে মই গতিকে প্ৰেছ কৰি দিলো PNG ফোন ফ্ৰেমত প্ৰেছ কৰাৰ পিছত দেখিবলৈ পাইছে ইয়াত অটোমেটিকলি 1000 খন ওলাই গৈছে আপুনি আনলিমিটেড কিমানখন PNG ফোন ফ্ৰেম ল'ব পাৰে তো মই এখনে লৈ ললো সবচে প্ৰথমত থকা এখনে লৈ ললো লৈ পেলাই মই এটো কৰি ল'ব পাৰিম বা আপুনি ডাইৰেক্টলি PNG লৈ ল'ব পাৰে মই এটো PNG কে লৈ ললো ঠিক আছে তো মই এটো কভাৰ ললো কভাৰটো লোৱাৰ পিছত এতিয়া এটো এবাৰ চেক কৰি লম ক্ৰম ব্ৰাউজাৰত যাম ক্ৰম ব্ৰাউজাৰত গৈ পেলাই ইয়াতে লিখিম ৰিমুভ বিজি পিছত যোনটো ইয়াত আপলোড ইমেজ বুলি অপচন দেখিবলৈ পাইছে এই আপলোড ইমেজত গৈ আমি সেই ফোন ফ্ৰেমখন মানে জুখি চাম PNG হয় নে নহয় এবাৰ ট্ৰাই কৰি চাম তো ইয়াতে প্ৰথম ওলাই আছে এখন তো আমি ইয়াতে প্ৰেছ কৰি দিম ইয়াতে প্ৰেছ কৰিলো প্ৰেছ কৰাৰ পিছত ওপৰৰ ফালে থকা ওচৰতে থকা ডান অপচনটোত আমি প্ৰেছ কৰি দিব লাগে ডান অপচনটোত প্ৰেছ কৰি দিলো ডান অপচনটোত প্ৰেছ কৰাৰ পিছত যদি ফেইল দেখায় তেনেহলে PNG হৈ আছিল আগৰ পৰাই যদি এটো PNG লে কনভাৰ্ট হয় তেনেহলে এটো PNG নাছিল তো দেখা যাওক কি হয় তো এই বন্ধুসকল দেখিবলৈ পাইছে এটো ডাউনলোড হৈ গল ঠিক আছে ডাউনলোড মানে PNG লে কনভাৰ্ট হৈ গল আগতে PNG নাছিল এতিয়া PNG লে কনভাৰ্ট হোৱাৰ পিছত আপুনি এখন ডাউনলোড কৰি লওক যেটা আমি ব্ৰেকগ্ৰাউণ্ড ভিডিও বনাম এতিয়া তো তলৰ ফালে থকা ডাউনলোড অপচনত আপুনি প্ৰেছ কৰি ডাউনলোড কৰি লওক মই ইয়াতে প্ৰেছ কৰি দিলো ডাউনলোড ওপেন ডিটেইলছ পাস হৈ গল ডাউনলোড হৈ গল এতিয়া আমি ইয়াৰ পৰা বেক কৰি দিম এনে ধৰণে টিপি পেলাই আমি আহি যাম VN এপছলৈ VN এপছত অহাৰ পিছত আমি বেক কৰি দিছো এটো এক্সিট ডাইৰেক্টলি ঠিক আছে নিউ প্ৰজেক্টত প্ৰেছ কৰিলো এতিয়া আপুনি প্ৰথম কৰিব লাগিব কি ষ্টক বেকগ্ৰাউণ্ডত আপুনি এখন যদি বেলেগ কিবা কিবি বেকগ্ৰাউণ্ড যিকোনো তাতে আপুনি এইমাত্ৰ আমি যত এটা PNG ফ্ৰেম ফোনটো ডাউনলোড কৰিছিলো তাতে আপুনি বেকগ্ৰাউণ্ড কভাৰ মানে ফটো বুলি মাৰিলো আহি যাব তো মই ইয়াত আগতে ডাউনলোড কৰি থোৱা আছে ফটোছত যাওঁ ফটোছত যোৱাৰ পিছত মই ইয়াতে যাওঁ এতে গৈ পেলাই মই আগতে ডাউনলোড কৰি থোৱা এখন লৈ লওঁ ঠিক আছে তো বন্ধুসকল এখন মই ডাউনলোড কৰি থোৱা আছিল কেবাখনো আছিল তো আপোনালোকে এনেকৈ ডাউনলোড কৰি ল'ব পাৰিব তাতে জাস্ট সাৰ্চ কৰি দিলে হৈ গল বেকগ্ৰাউণ্ড কভাৰ ফটো বুলি বা বেকগ্ৰাউণ্ড ফটো বুলি তো এনে ধৰণে আপুনি ডাউনলোড কৰি ল'ব মই ডাউনলোড কৰি থোৱা আছিল তো এতিয়া মই ইয়াৰে মাজৰখন সিলেক্ট কৰি লৈছো মাজৰখন সিলেক্ট কৰিলো নেক্সটত প্ৰেছ কৰি দিলো নেক্সটত প্ৰেছ কৰাৰ পিছত আপুনি লক্ষ্য কৰিব ওপৰৰ ফালে ৰেশিও কি হৈ আছে আপুনি কোনটো ৰেশিওত ভিডিও বনাই আছে মই বনাম এটা 16:9 ৰেশিও এই 16:9 ৰেশিওত ভিডিও বনাইছো গতিকে মই ইয়াতে প্ৰেছ কৰি দিলো প্ৰেছ কৰি দিয়াৰ পিছত এটো ৰেড চিনত প্ৰেছ কৰিলো ৰেড চিনত প্ৰেছ কৰাৰ পিছত এটা আপুনি ইয়াত কৰিব লাগিব কি আপোনাৰ স্ক্ৰীন ৰেকৰ্ড ভিডিওটো কিমান মিনিটৰ
যদি 10 মিনিটৰ 12 মিনিটৰ 20 মিনিটৰ 30 মিনিটৰ মোৰটো আছিলে 9 মিনিট 6 ছেকেণ্ড তো গতিকে এইটো ডিলিট কৰি দিব যোনটো টাইটেল ইনপুট বুলি ব্লেক থাকে আৰু ডিলিট কৰি দিব সেইটো কাম নাই এতিয়া আমি এইখন 9 মিনিট 10 মিনিটৰ কৰি দিম কাৰণ কেলে ভিডিওটো যেহেতু আমাৰ ইমান হয় তো গতিকে এটো আমি দীঘল কৰিব লাগিব তো ইয়াতে আপুনি প্ৰেছ কৰক ইয়াতে প্ৰেছ কৰিলো প্ৰেছ কৰাৰ পিছত এনেকুৱা অৱস্থা যেতিয়া হ'বলৈ পাব তো আপুনি ইয়াতে ধৰি পেলাই টানি লৈ যাব ঠিক আছে তো ইয়াতে মই দেৰিলৈকে চুই পেলাই এতিয়া টানি লৈ যাওঁ 9 মিনিট নোহোৱালৈকে আপুনি লৈ যাব বা আপোনাৰ ভিডিওটো যদি 10 মিনিট হয় তো 10 মিনিট কৰি ল'ব মই যাওঁ 9 মিনিট কৰাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ তো বন্ধুসকল আমাৰ এতিয়া 9 মিনিট হ'বলৈ গৈ আছে 9 মিনিট হৈ গ'ল 9 মিনিট 6 ছেকেণ্ড আছিলে মই 9 মিনিট 27 ছেকেণ্ড দি দিলোঁ ঠিক আছে 9 মিনিট 27 ছেকেণ্ড 9 মিনিট 27 ছেকেণ্ড হৈ গ'ল এতিয়াতো আমি এনেকৈ স্ক্ৰল কৰি পেলাই একেবাৰে লাষ্টলৈকে যোৱাটো অসম্ভৱ গতিকে এইটো শেষেই হৈছে যেতিয়া আমি এইটো শেষ হ'বলৈ দিওঁ তেতিয়া নিজে ফ্ৰণ্ট পেজত গৈ ল'বগৈ বছ দেখিলে ফ্ৰণ্ট পেজত ওলালে এতিয়া আপুনি ক'ত প্ৰেছ কৰিব আপুনি সেই ভিডিওৰ ওপৰত ভিডিও লেয়াৰ দিবলৈ হ'লে এই অপচনটোত আপুনি প্ৰেছ কৰিব লাগিব ঠিক আছে তো আপুনি ইয়াতে প্ৰেছ কৰি দিয়ক যোনটো ফটো টাইপত ওপৰত প্লাছ আইকন আছে আপুনি ইয়াতে প্ৰেছ কৰক প্ৰেছ কৰিলোঁ প্ৰেছ কৰাৰ পিছত আপুনি প্ৰেছ কৰিব লাগিব ফটোছত এই ফটোছ দেখিবলৈ পাইছে লেয়াৰ বাই লেয়াৰ তো আপুনি ইয়াতে প্ৰেছ কৰি দিয়ক প্ৰেছ কৰাৰ পিছত এতিয়া মই ভিডিও গতিকে ভিডিওটো ল'ম তো এই ভিডিওৰ মাজত থকা ভিডিও অপচনত প্ৰেছ কৰক প্ৰেছ কৰিলোঁ প্ৰেছ কৰাৰ পিছত এতিয়া আমাৰ এই 9 মিনিট 6 ছেকেণ্ড আপোনাৰ যোনটো যিমান মিনিটৰ সময় আছিল সেই ভিডিওটো আপুনি সিলেক্ট কৰি লওক মোৰ 9 মিনিট 6 ছেকেণ্ড ভিডিওটো এইটো গতিকে মই এইটো প্ৰেছ কৰি সিলেক্ট কৰিলোঁ প্ৰসেসিঙত এনেকৈ 1-2 ছেকেণ্ডৰ টাইম ল'ব বাস হৈ গ'ল এতিয়া এটো অকনমান এনেকৈ টানি পেলাই ডাঙৰ কৰিলোঁ কৰি পেলাই উলিয়াই ল'লো ঠিক আছে বগাটো উলিয়াই লৈছোঁ এতিয়া আমি এটো কৰিম কি ক্ৰপ কৰিব লাগিব এই কোলা মাজ দেখিবলৈ পাইছে এই যোনটো কোলা অংশ ব্ল্যাক অংশ তো এটো অলাগতিয়াল অংশটো আমি কাটি দিম এতিয়া ক্ৰপ কৰি দিম তাৰ কাৰণে আপুনি কৰিব কি এনেকৈ স্ক্ৰল কৰক তলৰ ফালে ইয়াতে দেখিবলৈ পাব ক্ৰপ আছে ক্ৰপ কত গ'ল ক্ৰপ CROP ক্ৰপ দেখিবলৈ পাইছে এটো ক্ৰপ তো আপুনি ইয়াতে প্ৰেছ কৰি দিয়ক ক্ৰপত প্ৰেছ কৰিলোঁ ক্ৰপত প্ৰেছ কৰাৰ পিছত আপুনি কৰিব লাগিব ফ্ৰী অপচনত প্ৰেছ কৰিব লাগিব তেতিয়া আপুনি এটো নিজৰ মনৰ ইচ্ছা মতে আপুনি কাটিব পাৰিব তো মই ফ্ৰী অপচনত প্ৰেছ কৰিলোঁ ফ্ৰী অপচনত প্ৰেছ কৰাৰ পিছত এতিয়া এই কণাটো ধৰি পেলাই আপুনি এনেকৈ টানি নিব ঠিক আছে তো ইয়াতে দেৰিলৈকে ধৰিলোঁ ধৰাৰ পিছত এনেকৈ একদম ফোনটো যেনেকুৱা আছিলে হিমানটো সাইজতে আমি এটো লৈ যাওঁ একদম কণাতে ৰাখি পেলাই অকনমান কিনাৰৰ ফালে যাতে ব্ল্যাক থাকি যায় তেনেকৈ নিলো ঠিক আছে ইমান মানত নিলো নিয়াৰ পিছতো একে সেম টু সেম ইয়াতো এনেকৈ ধৰি টানি নি পেলাই একদম ৰাখি দিব পাৰিব ব্ল্যাক কিনাৰত অকনমান ব্ল্যাক থকাকে ঠিক আছে ইমান মানৰ ৰাখিলো বাস হৈ গ'ল এতিয়া আপুনি এটো তলত থকা ৰাইট অপচনটোত প্ৰেছ কৰি দিব তলত থকা ইফালে ৰাইট অপচনটা আছে আপুনি এই ৰাইট অপচনটোত আপুনি প্ৰেছ কৰি দিয়ক তো ইয়াতে মই প্ৰেছ কৰিলোঁ ৰাইট অপচনটোত প্ৰেছ কৰাৰ পিছত এতিয়া ইয়াত ডাঙৰ হৈ আছে এটো আপুনি হাত দুখনৰে ধৰি পেলাই এনেকৈ টানি আনক এনেকৈ টানি পেলাই মাজলৈ লৈ আহক ঠিক আছে লৈ আনিলোঁ লৈ আনাৰ পিছত মিলাই লওক অকনমান ডাঙৰ কৰি লওক ইমান মানৰ ডাঙৰ কৰিলোঁ ডাঙৰ কৰাৰ পিছত এটা দেখিবলৈ পাইছে আমাৰ যোনটো ব্ল্যাক কভাৰ আছিলে হেতু আমি অলাগতিয়ালটো কাটি পেলালো ক্ৰপ কৰাৰ পিছত এতিয়া এটো অলপ কভাৰটো আৰু অলপ আগুৱাই লৈ যাওঁ ব্ল্যাকত লৈ যাওঁ মানে তেতিয়া ফোন PNG ফোন ফ্ৰেমখন লগাবলৈ সুবিধা হয় ব্ল্যাকত পাস ব্ল্যাক হৈ গ'ল ইমান মানে ব্ল্যাক হৈছে একো নাই এতিয়া আমি কৰিম কি আমি যোনটো PNG ফুল যোনটো ফোনৰ ফ্ৰেমটো ডাউনলোড কৰিছিলো না তাৰ কাৰণে আমি পুনৰ এবাৰ সেম টু সেম সেই অপচনটোতে প্ৰেছ কৰিলোঁ প্ৰেছ কৰাৰ পিছত ভিডিও লেয়াৰ বাই লেয়াৰ অপচনটো প্ৰেছ কৰিলোঁ ফটোছত প্ৰেছ কৰাৰ পিছত আমি এতিয়া প্ৰেছ কৰিম ফটো তো আমি ফটোত প্ৰেছ কৰিলোঁ ফটোত প্ৰেছ কৰাৰ পিছত আমাৰ PNG ফোন ফ্ৰেম প্ৰথমত ডাউনলোড যদি কৰি থৈছিলে প্ৰথমতে ওলাই থাকিব আপুনি ইয়াতে প্ৰেছ কৰি দিয়ক ইয়াতে প্ৰেছ কৰিলোঁ প্ৰেছ কৰাৰ পিছত বন্ধুসকল এটো আমি ক্ৰপ কৰিব লাগিব ঠিক আছে এটো আমি ক্ৰপ কৰিব লাগিব তেতিয়া অলপ বেছি সুবিধা হ'ব তো এটো আমি ক্ৰপ কৰি দিওঁ ক্ৰপ কৰিবৰ কাৰণে এটো সিলেক্ট হৈ আছে গতিকে এটা ক্ৰপত যাওঁ CROP ক্ৰপত গলো ক্ৰপত গৈ পেলাই ফ্ৰী পিক কৰি পেলাই আমি অকনমান এটো উচ্চৰ চপাই আনিলো ঠিক আছে যাতে আমাৰ মনৰ পছন্দ মতে আমি কাটিং কৰিব পাৰো পিছত বস ইমান মানৰ ৰাখি তলত থকা ৰাইট অপচনটোত আমি প্ৰেছ কৰি দিলো ৰাইট অপচনটোত প্ৰেছ কৰাৰ পিছত আকৌ এনেকৈ হাত দুখনেৰে টানি পেলাই আনাৰ পিছত আপুনি চাব যাতে PNG ফোন ফ্ৰেমটো লগত আপোনাৰ যোনখন ফোনৰ যোনটো স্ক্ৰিন ৰেকৰ্ডৰ কভাৰ আছিল কিন্তু হেতু যাতে আপোনাৰ তাত মিলি যায় এতিয়া ইমান মানত বহোৱাৰ পিছত আমাৰ দেখিবলৈ পাইছে আমাৰ স্ক্ৰিন ৰেকৰ্ড ভিডিওৰ যোনটো মানে ক্ষীণ হৈ আছে এই ফ্ৰেমখনৰ লগত মিলা নাই গতিকে আমি ফ্ৰেমটোৰ লগত মিলাবলৈ গ'লে এবাৰ আমি স্ক্ৰিন ৰেকৰ্ডৰ ভিডিও তাত সিলেক্ট কৰিব লাগিব তাৰ কাৰণে আপুনি ইয়াতে প্ৰেছ কৰক
ইয়াতে চুই দিয়ক জাষ্ট ইয়াতে চুই দিয়াৰ লগে লগে ইয়াত সিলেক্ট হৈ যাব এতিয়া এইটো আমি সৰু ডাঙৰ কৰিব পাৰিম একবাৰ চাই লওঁ কিমান মানত আনিলে মানে হ'ব ই মাজত কিছুমান বিন্দু থাকিবলৈ অপচন নাই টানিবলৈ গতিকে এইটো ইমান মানৰ ৰাখিলো ৰখাৰ পিছত এতিয়া আৰু অলপ ডাঙৰ কৰি দিলে মানে ইমান মানত কৰি দিলে মানে তলৰটো যোনটো বেক কৰা বা মানে বেক যোৱা সেই অপচনটো লুকাই যায় গতিকে অকণমান ইমান মানৰ ৰাখিলো ইমান মানৰ ৰখাৰ পিছত একবাৰ ফোন ফ্ৰেমটো চেঞ্জ কৰিব লাগিব গম পালো ফোন ফ্ৰেমটোৰ ওপৰত সিলেক্ট কৰক সিলেক্ট কৰাৰ পিছত এবাৰ আপুনি নিজে কি কৰিব ফোন ফ্ৰেম ঠিক আছে ফোনৰ PNG ফোন ফ্ৰেমটো আপুনি অলপ হলনি কৰিব লাগিব ইমান মানৰ ৰাখিলো ৰখাৰ পিছত বস ইমান মানতে ৰাখি দিলো ইমান মানতে ৰখাৰ পিছত এবাৰ আকৌ পুনৰ এবাৰ আপুনি এনেকৈ আপুনি মানে ভালকৈ মিলাই ল'ব পাৰিব আৰামছে এবাৰ আমি স্ক্ৰিন ৰেকৰ্ড যোনটো ইয়াতে অপচনটো সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত আমি অকণমান ডাঙৰ অকণমান আনিবলৈ চাম একো আপত্তি নাই তেনেকৈ অকণমান আনিলে হৈ যাব বস হৈ গ'ল ইমান মানত আনিলো ঠিক আছে ইমান মানত অনাৰ পিছত এতিয়া চাওঁ স্ক্ৰীনশ্বট जब भी आप किसी चीज का या किसी वेबसाइट का এটা অলপ টানি দীঘল কৰি লওঁ তেতিয়া আমি ভালকৈ গম পাম যে কিমানখিনি হৈছে কিমান নাই হোৱা बस এতিয়া এবাৰ ট্ৰাই কৰি চাওঁ অপচন में मतलब एप्लीकेशन में प्रेस किया इस एप्स में प्रेस আৰু অলপ টানি ল'ব লাগিব টানি একেবাৰে কৰি ল'ব যোন যিমান মিনিটৰ ভিডিঅ' সিমান মিনিটৰ ফোন ফ্ৰেমটো কৰি ল'লে সুবিধা হয় তো এইটো কৰি লওক মই অলপ কৰি লৈছোঁ যিহেতু টাইম বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো সেইকাৰণে মই অলপ টনা নাই বেছিকৈ টনা নাই এতিয়া এবাৰ চাওঁ ট্ৰাই কৰি পেলাই यहाँ से लेके फिर से मेरा फेसबुक पेज में जाता हूँ तो फेसबुक पेज में आने का ইমানটা ভালকৈ মিলা নাই তো এতিয়া আৰু এবাৰ এনেকৈ সৰু কৰি লওঁ ঠিক আছে তো ফোন ফ্ৰেমটো স্ক্ৰীন ফোন ফ্ৰেমত গৈ পেলাই অকণমান বস ইমান মানৰ ৰাখি ট্ৰাই কৰিলোঁ ঠিক আছে এতিয়া আমি আকৌ ফোন ফ্ৰেমটো সৰু কৰিব লাগিব তাতে প্ৰেছ কৰিলোঁ প্ৰেছ কৰাৰ পিছত আমি এইটো মিলাবলৈ বৰ কষ্ট হৈ যায় মানে কেতিয়াবা তো ইমান মানতে আমি ৰাখি দিলোঁ ঠিক আছে ইমান মানতে ৰাখি দিলোঁ এটা চাওঁ স্ক্ৰীনশ্বট লৈ লেতা বস হৈ গৈছে ইমান আৰু মিলাবলগীয়া কোনো প্ৰয়োজনেই নাই মানে লাহে ধীৰে আপুনি প্ৰথম যেতিয়া ভিডিঅ' বনাব তেতিয়া মিলাবলৈ কষ্ট হ'ব দুইটা ভিডিঅ' বনোৱাৰ পিছত আপোনাৰ মানে বাওঁহাতৰ খেলৰ নিচিনা হৈ যাব গতিকে অলপ টাইম লাগে তো এতিয়া মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ কাৰণে ইমান এটা টাইম ইয়াত মিলাই জুলাই থাকিবলৈ বহুত টাইম লাগি যাব আপুনি এইটো নিজে হাতেৰে কৰি ল'ব পাৰিব আৰামছে মিলাই মেলি ধুনীয়াছে কভাৰ মিলি যাব পাৰে মানে প্ৰত্যেকটো ভিডিঅ' স্ক্ৰীন ৰেকৰ্ড ভিডিঅ' মোৰ চাব পাৰে প্ৰত্যেকটো ভিডিঅ' মিলি আছে গতিকে এনেকৈ আপোনালোকে নিজৰ স্ক্ৰীন ৰেকৰ্ড কৰা ভিডিঅ'টো আপুনি ফোন ফ্ৰেম মোবাইল ফোন ফ্ৰেম ভিডিঅ'লৈ কনভাৰ্ট কৰিব পাৰিব যাতে প্ৰফেশ্যনেলৰ দৰে লাগে তো এনেকৈ আপোনালোকে বন্ধুসকল যদি ভিডিঅ'টো চাই ভালকৈ বুজি পায় তেনেহ'লে আপোনালোকে নিশ্চয় মোবাইল ফ্ৰেম ভিডিঅ' এডিটিং কৰিব পাৰিব হাউ টু এড মোবাইল স্ক্ৰীন ফ্ৰেম ইন ইউটিউব ভিডিঅ'ছ ইয়াৰ একমাত্ৰ মানে উত্তৰ এইটোৱে আৰু এনেধৰণে আপোনালোকে কৰিব পাৰিব তো আশা কৰিলোঁ বন্ধুসকল ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় কৰিবলৈ ছাকচেছ হ'ব তো আজিলৈ ইমানে পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ